এতিয়া আবেলি সময়ত আমি ইয়াত যোৰহাটলৈ বুলি পূজা চাবলৈ বুলি ওলাইছোঁ। আজি মহাষ্টমী হয়। মহাষ্টমীৰ দিনটো যাতে সকলোৱে ভালে ভালে মংগলে পাৰ হয় তাকে কামনা কৰিছোঁ। চাই থাকিব ভিডিঅ'টো, যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। চাই থাকিব ভিডিঅ'টো। এই কাপোৰযোৰ পূজাত লৈছোঁ। কেনেকুৱা লাগিছে, ভাল লাগিলে ক'ব, ভাল লাগিছে বুলি ধুনীয়া ধুনীয়া কমেণ্ট কৰিব। এই যে কাপোৰযোৰ পলিপাট হয়, কাপোৰযোৰ খুব ধুনীয়া যোৰা, মোৰ বহুত ভাল লাগিছে। অনুষ্কা পূজাত কি কি ল'বা? মোক কি দিবা? থেংক ইউ। মোৰ সময়ত পুতলা দিবা? আৰু আপোনালোকে যদিহে মোৰ ভিডিঅ' চাই ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু আপোনালোক যিসকল মোৰ চেনেলত নতুনকৈ আহিছে আপোনালোকে ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি দিব। চাই থাকিব ভিডিঅ'টো, সকলোবোৰ যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। আমি এতিয়া যোৰহাটত আছোঁ। এইটো কি কৰালি? এয়া পূজাত খাৰুমণি লৈ লৈছোঁ আমি। এখন আহিব দোকান বহুত সস্তাত দিছে।